নমস্কাৰ, মই ইউনিটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি একদম চবতছে প্ৰিয় বস্তু এটা বনালোঁ, ভাবিলোঁ ভিডিঅ'টো আপোনালোককো শ্বেয়াৰ কৰোঁ বুলি। আজি বনালোঁ মোৱা মাছৰ পিটিকা বনালোঁ, পুঠি মাছ কেইটামান ফ্ৰাই কৰিলোঁ আৰু কণ বিলাহী দাইল বনালোঁ। এতিয়াতো গৰম দিনত এনেকৈয়ে খাব লাগিব ন, টেঙা জাতীয় বস্তু খাই অলপ ভাল লাগে। মোৱা মাছ কেইটামান আছিলোঁ অকণমান, তাকে ভাবিলোঁ ভোট জলকীয়া দি পিটিকা কৰোঁ বুলি অকণমান তেলতে পিঁয়াজ দি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছতে পুঠি মাছকেইটাও ফ্ৰাই কৰিলোঁ, এইফালে দাইলো তেল মাৰিলোৱে, হৈ গ'ল ভাত। এতিয়া আৰু খোৱাহে কথা। এইফালে মাছখিনিও মোৱা মাছখিনি ভোট জলকীয়া দি পিটিকা কৰি লৈছোঁ। এইফালে ভাত ৰেডি হৈয়ে গ'ল, দাইল লৈ লৈছোঁ আৰু ফ্ৰাই কৰি থোৱা পুঠি মাছ কেইটামান লৈ লৈছোঁ আৰু এইফালে মোৱা মাছ ভোট জলকীয়া দি পিটিকা কৰা লৈছোঁ আৰু জলকীয়া এটা লৈ এনেকৈয়ে খালোঁ আজি দুপৰীয়া ভাতসাঁজ। ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব। আজিলৈ ইমানেই দেই, নমস্কাৰ।